নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, পুনৰ স্বাগতম জনাইছোঁ নতুন ভিডিঅ'টোলৈ। আজিৰ এই ভিডিঅ'টোত ক্লাছ 10ৰ যোনটো অনুশীলনী 14.1 আছে তাৰ কুৱেশ্যন 5টো চাম আমি। গতিকে কুৱেশ্যন 5টোত কি কৈছে, খুচৰা বজাৰত ফল বিক্ৰেতাই আমবোৰ বাকচত ভৰাই বিক্ৰী কৰে। এই বাকচসমূহত ভিন্ন পৰিমাণৰ আম আছে। বাকচৰ সংখ্যা ক্ৰমে আমৰ পৰিমাণ তলত বিস্তৃত কৰি দিয়া হ'ল। গতিকে এনেকৈ তালিকাখন দিয়া আছে প্ৰশ্নটোত। এই তালিকাখনত যোনবিলাক মানে কৈছে আমৰ কথা, সেই আমবিলাকৰ তালিকাবিলাক দিয়া আছে ইয়াত। তাৰপিছত কৈছে মাধ্য উলিয়াব দিছে, আৰু কৈছে মাধ্য উলিয়াবলৈ তুমি কি পদ্ধতি ব্যৱহাৰ কৰিবা। গতিকে ইয়াত কোৱা নাই নিৰ্দিষ্ট পদ্ধতি, গতিকে তিনিটা পদ্ধতিৰ ভিতৰত যিকোনো এটা পদ্ধতি ব্যৱহাৰ কৰিলেই হ'ল। গতিকে ইয়াত মাধ্য উলিয়াব দিছে। গতিকে প্ৰশ্নটোত দিয়া তালিকাখন এনেকৈ তলত পাতি ল'ব লাগিব। মই ইয়াত পাতাৰ দৰে এনেকৈ তলত যিবিলাক তথ্য দিয়া আছে সেইবিলাক আমৰ সংখ্যা বুলি পাতি ল'ব লাগিব। কিন্তু আমৰ সংখ্যা বুলি যদি আমি চাওঁ ইয়াত মানে যোনবিলাক শ্ৰেণী অন্তৰালবিলাক আছে, এইবিলাক তথ্যবিলাক যে দিয়া আছে শ্ৰেণী অন্তৰালবিলাক, সেই শ্ৰেণী অন্তৰালবিলাক মানে বেলেগ ধৰণে দিয়া আছে অলপ এইবিলাক প্ৰশ্নতকৈ। এইবিলাক প্ৰশ্নত দিয়া থাকে যেনেকৈ মানে ইয়াত দেখুৱাই দিছোঁ। এইবিলাক প্ৰশ্নত দিয়া থাকে তোমাৰ 15ৰ পৰা 20, 20ৰ পৰা 25, 25ৰ পৰা 30। গতিকে এইবিলাকত কুৱেশ্যনবিলাকত শ্ৰেণী অন্তৰাল যোনবিলাক থাকে এইবিলাক এনেকৈ দিয়া থাকে। ইয়াৰ যোনটো শেষৰ পদ এইবিলাক হ'ল নিম্ন পদ, এইবিলাক হ'ল উচ্চ, মানে এইবিলাক নিম্ন সীমা বুলি কয় এইবিলাকক, এফালে থকাবিলাকক, আৰু এফালে থকাবিলাক হ'ল উচ্চ সীমা। গতিকে আগৰ যোনবিলাক কুৱেশ্যন তাত নিম্ন সীমাবিলাক আৰু উচ্চ সীমাবিলাকৰ যোনটো এইটো লাষ্ট পদ, প্ৰথম পদটোৰ যোনটো লাষ্ট সেইটো ইয়াৰ ফাৰ্ষ্টটোৰ লগত মিলে, তাৰপিছত লাষ্টটো ইয়াৰ ফাৰ্ষ্টটোৰ লগত মিলে। গতিকে এনেকৈ আছিলে। কিন্তু এইটো কুৱেশ্যনত মানে ফাৰ্ষ্টটো আৰু লাষ্টটোৰ মাজত মিল নাই। এইটো 52 আছে, এইটো 53 আছে, এইটো 55 আছে, 56 আছে। গতিকে এইবিলাকৰ নিচিনা মিল থকা নাই মানে এইটো। বাকী আগৰ কুৱেশ্যনবিলাকত এইবিলাকৰ মিল আছিলে, কিন্তু এইটোত মানে এইবিলাকৰ মিল নাই। গতিকে এইটো মিলাকৈ মানে বনাই ল'ব লাগিব প্ৰথমে। মিলাকৈ এইটো কেনেকৈ বনিব? মিলাকৈ বনিবলৈ হ'লে ইয়াৰ যোনটো যোনবিলাক নিম্ন সীমা এইবিলাক আছে, এফালে থকাবিলাক, বাওঁহাতে থকা যোনবিলাক নিম্ন সীমা, সেই নিম্ন সীমাবিলাকৰ পৰা 0.5 মাইনাছ কৰিব লাগিব, আৰু উচ্চ সীমাবিলাকত 0.5 প্লাছ কৰিব লাগিব। গতিকে আমি কৰি দিম এতিয়া। 50 আছে, 50 পৰা যদি 0.5 মাইনাছ কৰোঁ তেনেহ'লে হৈ যাব 49.5। গতিকে 50ৰ পৰা যদি 0.5 মাইনাছ কৰোঁ 49.5। তাৰপিছত 52 আছে, 52ৰ লগত যদি 0.5 প্লাছ কৰোঁ তেনেহ'লে হৈ যাব 52.5। গতিকে তাৰপিছত আছে 53, 53ৰ পৰা যদি 0.5 মাইনাছ কৰোঁ তেনেহ'লে হৈ যাব 52.5। তাৰপিছত আছে 55, 55ত যদি 0.5 প্লাছ কৰোঁ তেনেহ'লে হৈ যাব 55.5। গতিকে এনেকৈ ইয়াত যিমানবিলাক দিয়া আছে সেই গোটেইবিলাকৰ এইফালে থকাবিলাক বাওঁহাতে থকাবিলাক নিম্ন সীমাৰ পৰা 0.5 মাইনাছ কৰিম, আৰু এইফালে থকা অৰ্থাৎ এইবিলাক উচ্চ সীমাৰ পৰা 0.5 প্লাছ কৰিম। এই নিম্ন সীমাৰ পৰা মাইনাছ কৰিম, উচ্চ সীমাৰ পৰা প্লাছ কৰিম। গতিকে 56 আছে, 56ৰ পৰা যদি 0.5 মাইনাছ কৰোঁ তেনেহ'লে হ'ব 55.5। তাৰপিছত আছে 58, 58ৰ লগত 0.5 প্লাছ কৰিব লাগিব, তেতিয়া হৈ যাব 58.5। তাৰপিছত নিম্ন সীমা আছে 59, 59ৰ পৰা 0.5 মাইনাছ কৰিলে হ'ব 58.5। তাৰপিছত আছে 61, 61ত 0.5 প্লাছ কৰিলে হ'ব 61.5। তাৰপিছত 62, এইটো কৰিলে হ'ব 61.5। 64 আছে, 64টো কৰিলে হ'ব 64.5। গতিকে এইবিলাক আছিলে তথ্যবিলাক, তাৰ নিম্ন সীমাবিলাকৰ পৰা 0.5 মাইনাছ কৰি উচ্চ সীমাবিলাকৰ পৰা 0.5 প্লাছ কৰি দিলোঁ। গতিকে এতিয়া এইবিলাক মিলি গ'ল চব। এইটো 52.5, 52.5, 55.5, 55.5, 58.5, 58.5, গোটেইবিলাক এতিয়া মিলি গ'ল। আগতে মিলা নাছিলে, এতিয়া মিলি গ'ল। গতিকে এইটো উলিওৱা হৈ গ'ল। তাৰপিছত বাৰম্বাৰতা দিয়া আছে বাকচৰ সংখ্যা বুলি, গতিকে ইয়াতে লিখি ল'ম। বাকচৰ সংখ্যা বুলি লিখি ল'ম। তাৰপিছত কুৱেশ্যনটোত যি দিয়া আছে বাকচৰ সংখ্যাকেইটা দিয়া আছে 15, 110, 135, 115 আৰু 25। গতিকে যিমানকেইটা বাকচৰ সংখ্যা বুলি যিমানকেইটা প্ৰশ্নটোত দিয়া আছিলে সেই গোটেইকেইটা লিখি ল'ম। তাৰপিছত এতিয়া চাব লাগিব বাৰম্বাৰতা কোনটো। গতিকে বাৰম্বাৰতা হয় যোনটোত সংখ্যা বুলি থাকে, সেইটোৱে বাৰম্বাৰতা হয়। সংখ্যা ইয়াতো আছে আৰু ইয়াতো আছে, কিন্তু ইয়াত যোনটো সংখ্যাবিলাক আছে সেইবিলাক হ'ল
মানে এটা এটা শ্ৰেণী অন্তৰাল আছে, এইবিলাক এটা এটা গ্ৰুপত থকা চোৱা, এইবিলাক এটা এটা শ্ৰেণী, গতিকে এইটো বাৰংবাৰতা হ'ব নোৱাৰে, বাৰংবাৰতা সদায় ছিংগুল থকা সংখ্যাবিলাক হয়, গতিকে ইয়াত ছিংগুলকৈ আছে, গতিকে এইটো হ'ব বাৰংবাৰতা। ইয়াতে FI বুলি লিখি ল'ম। হৈ গ'ল, বাৰংবাৰতা পাই গ'লোঁ। তাৰপিছত চাব লাগিব এতিয়া মানে এই অংকটো কোনটো সূত্ৰত কৰিব পৰা হ'ব। গতিকে এই অংকটো আমি যোনটো বিবেচিত মাধ্য আছে সেই বিবেচিত মাধ্যটোত কৰিম। প্ৰত্যক্ষত কৰিলেও একেটাই ওলাব, বিবেচিত মাধ্যত কৰিলেও একেটাই ওলাব, ধাপ বিচ্যুতিত কৰিলেও একেটাই ওলাব। কিন্তু এই কুৱেশ্যনটো আমি বিবেচিত মাধ্য পদ্ধতিত কৰিম। গতিকে বিবেচিত মাধ্যৰ সূত্ৰটো হ'ল, মাধ্য ওলোৱাৰ যোনটো সূত্ৰ হ'ল x ডেছ ইকুৱেল, x ডেছ মানে হ'ল মাধ্য, a প্লাছ সিগমা FI DI ডিভাইডেড বাই সিগমা FI। গতিকে এইটো হ'ল সূত্ৰ। ধাপ বিচ্যুতি পদ্ধতিত, ধাপ বিচ্যুতি নহয়, বিবেচিত মাধ্য পদ্ধতিত মাধ্য উলিওৱা সূত্ৰটো হ'ল এইটো, a প্লাছ সিগমা FI DI ডিভাইডেড বাই সিগমা FI। গতিকে এই সূত্ৰটো কৰি পেলাই আমি এতিয়া উলিয়াই দিম মাধ্য। প্ৰথমে চাব লাগিব ইয়াত কি উলিয়াব লাগিব, FI উলিওৱা হৈ গ'ল, আমাৰ FI পাই গ'লোঁ, চ' DI উলিয়াব লাগিব। DI উলিয়াবলৈ আমি XIটো উলিয়াই ল'ব লাগিব। গতিকে ইয়াতে XI বুলি লিখি ল'ম, XI মানে হ'ল যিমানবিলাক মানে যোনবিলাক এইবিলাক আছে হেৰিবিলাক, গ্ৰুপত যোনবিলাক তথ্য দিয়া আছে, সেই তথ্যবিলাক নিম্ন সীমা আৰু উচ্চ সীমা যোগ কৰি পেলাই 2ৰে হৰণ কৰিব লাগিব। গতিকে ইয়াত যিমানবিলাক নিম্ন সীমা আছে এইবিলাক, আৰু যিমানবিলাক উচ্চ সীমা আছে এইবিলাক, গোটেইবিলাক যোগ কৰি পেলাই 2ৰে ডিভাইড কৰি দিব লাগিব। গতিকে ইয়াত যে আমৰ সংখ্যা বুলি আছে, এইবিলাক বাৰংবাৰতা তোমালোকে বাদ দিয়া, এইবিলাক নতুনকৈ যোনবিলাক উলিওৱা হৈছে সেইবিলাক চোৱা। গতিকে ইয়াৰ প্ৰথম হেৰিটো আছে 49.5, তাৰপিছত উচ্চ সীমাটো আছে 52.5, গতিকে এইকেইটা প্লাছ কৰিম আমি এতিয়া। প্লাছ কৰোঁ যদি ইয়াতে পাতি লওঁ আমি 49.5 আৰু 52.5, গতিকে এইকেইটা যদি প্লাছ কৰি দিওঁ, পাছে 10ৰ 0 উকলিব 1, ইয়াতে পইণ্ট হ'ব 9, 10, 11, 12, 12ৰ 2 উকলিব 1, 5, 4, 9, 1, 10, 102, পইণ্টৰ পাছত 0 আছে মানে 0 কোনো ভেলিউ নাই, গতিকে 102। এই দুটা প্লাছ কৰোঁতে 102 পাই গ'লোঁ। 102ক যদি ইয়াত আমি 2ৰে হৰণ কৰি দিওঁ তেনেহ'লে হৈ যাব 51, গতিকে XI পাই গ'লোঁ 51। তাৰপিছত এই দুটা যি দিয়া আছে সেই দুটা যোগ কৰি পেলাই 2ৰে হৰণ কৰি দিম, তেতিয়া আমি পাই যাম 54। তাৰপিছত এই দুটা 55.5, 58.5, এইকেইটা যোগ কৰি পেলাই যদি 2ৰে হৰণ কৰি দিওঁ তেনেহ'লে পাই যাম 57। তাৰপিছত আছে 58.5 আৰু 61.5, এইকেইটা যদি যোগ কৰি 2ৰে হৰণ কৰি দিওঁ তেনেহ'লে পাই যাম 60, আৰু তাৰপিছতো পাই যাম 63। গতিকে XI যিমানবিলাক আছিলে গোটেইবিলাক XI পাই গ'লোঁ। XIবিলাক পোৱাৰ পিছত এতিয়া আমি সূত্ৰটোত থকা মতে DI উলিয়াই দিম। গতিকে DI মানে হ'ল XI যোনটো মানে মাজৰ পদ, সেইটো হ'ল A। প্ৰথমে আমি চাই ল'ম XIৰ মাজৰ পদ কোনটো। মাজৰ পদ হ'ল যোনটো মানে মাজত থাকে, গতিকে ইয়াৰ মাজত আছে এইটো, কাৰণ এইটোৰ তলতো দুটা আছে ওপৰতো দুটা আছে, গতিকে এইটো মাজত হ'ল। যদি তোমালোকৰ এনেকৈ থাকিলেহেঁতেন, এনেকৈ যেনিবা 4টা পদ থাকিলেহেঁতেন, তেতিয়া মাজৰ কোনটো হ'লহেঁতেন। যদি 4টা থাকিলেহেঁতেন তেতিয়া মাজৰ হ'লহেঁতেন, প্ৰথমে চাই লোৱা মাজৰ দুটা আছে 54 আৰু 57, যদি এইটো নাথাকিলেহেঁতেন মাজৰ দুটা সংখ্যা হ'ল 54 আৰু 57, গতিকে ইয়াৰ যোনটো ফাৰ্ষ্টটো 54 সেইটোৱে হ'ব তেনেহ'লে A। গতিকে ইয়াত আমি এইটো পাই গ'লোঁ 57, কাৰণ ওপৰত দুটা তলতো দুটা, মাজৰটো হ'ল 57। গতিকে ইয়াতে DI বুলি পাতি ল'ম। DI মানে হ'ল এই 57টো Aটো পাই গ'লোঁ, এতিয়া XIবিলাকৰ পৰা A মাইনাছ কৰিব লাগিব। DI সূত্ৰটো হ'ল XI মাইনাছ A, গতিকে যিমানবিলাক XI আছে তাৰ পৰা এইটো মাইনাছ কৰি লিখি থাকিব লাগিব। প্ৰথমতে আছে 51, 51ৰ পৰা যদি 57 মাইনাছ কৰোঁ -6 পাই যাম। 54 আছে, 54ৰ পৰা 57 মাইনাছ কৰিলে -3 পাই যাম। 57ৰ পৰা 57 মাইনাছ কৰিলেতো 0 পাম। তাৰপিছত 60 আছে, 60ৰ পৰা যদি 57 মাইনাছ কৰি দিওঁ 3 পাম, তাৰপিছত এইটো 6 পাম। গতিকে DIবিলাক ওলাই গ'ল XIৰ পৰা A মাইনাছ কৰি। তাৰপিছত সূত্ৰটো উলিয়াব দিছে FI DI, গতিকে FI DI মানে হ'ল FI ইনটু DI, গতিকে FIবিলাক আছে DIবিলাক আছে, গোটেইবিলাক ইনটু কৰি পেলাই লিখি দিম। গতিকে ইয়াতে FI DI বুলি পাতিলোঁ। তাৰপিছত যিমানবিলাক FI আৰু DI আছে গোটেইবিলাক ইনটু কৰি দিম। প্ৰথমে FI আছে 15, তাৰপিছত DI আছে -6, গতিকে 15 আৰু -6 যদি ইনটু কৰোঁ তেনেহ'লে হৈ যাব -90। তাৰপিছত FI আছে 110, তাৰপিছত DI আছে -3, 110 আৰু -3 ইনটু কৰিলে হ'ব -330, গতিকে তাৰপিছত আছে FI 135ৰ লগত 0 ইনটু কৰিলেতো যিকোনো সংখ্যাৰ লগত 0 ইনটু কৰিলে 0 হ'ব। তাৰপিছত আছে 115 আৰু DI আছে 3, গতিকে এই দুটা ইনটু কৰিলে হ'ব 345। তাৰপিছত আছে 25 আৰু 6 ইনটু কৰিলে হ'ব 150,
গতিকে যিমানবিলাক FI দিয়া আছিল, যিমানবিলাক FI উলিয়াবলৈ দিছিলে সেই FI বিলাক পাই গ'লোঁ। প্ৰশ্নটোত থকা মতে FI গোটেইবিলাক ওলাই গ'ল। এতিয়া ছিগমা FI উলিয়াব লাগিব। ছিগমা FI মানে হ'ল ইয়াত যিমানবিলাক FI দিয়া আছে গোটেইবিলাকৰ যোগফল। গতিকে ইয়াতে ছিগমা FI বুলি লিখি ল'ম ইকুৱেল যিমানবিলাক FI দিয়া আছে, এইটো এটা FI এইটো এটা FI যিমানবিলাক FI দিয়া আছে গোটেইবিলাকৰ যোগফল। গতিকে যোগটো কৰিবলৈ হ'লে প্ৰথমে মাইনাছত থকাকেইটা যোগ কৰি ল'ব লাগিব, তাৰপিছত প্লাছত থকাকেইটা যোগ কৰি ল'ব লাগিব। গতিকে প্ৰথমে আছে -90 -330। গতিকে এই দুটা যোগ কৰি দিম আমি মাইনাছত থকাকেইটা -330 আৰু -90। গতিকে এইকেইটা যোগ কৰিলে হ'ব 0 12 2 = 1 4। গতিকে এইকেইটা যোগ কৰি পেলাই হ'ল প্ৰথমে যোনকেইটা মাইনাছত দিয়া আছিলে FI মাইনাছত দিয়াকেইটা যোগ কৰিলে হৈ যাব -420। তাৰপিছত যোনকেইটা প্লাছত দিয়া আছে সেই প্লাছৰ দিয়াকেইটা যোগ কৰিম। প্লাছত দিয়া আছে 345 আৰু 150। এইকেইটা যোগ কৰিলে হ'ব 495। গতিকে প্লাছত থকাকেইটা যোগ কৰি পাই গ'লোঁ 495, মাইনাছত থকাকেইটা যোগ কৰি পাই গ'লোঁ -420। গতিকে এই দুটা এতিয়া আমি যোগ কৰি দিম। ইয়াতে পাতি ল'ম 495 আৰু এইটো হ'ব -420। গতিকে এইকেইটা যদি যোগ কৰোঁ তেনেহ'লে হৈ যাব 5 আৰু এইটো হৈ যাব 7। গতিকে এইটো মাইনাছ কৰিলে হৈ যাব 7 আৰু ডাঙৰটো আগত প্লাছ আছে কাৰণে এইটো আগত হ'ব প্লাছ। গতিকে ছিগমা FI পাই গ'লোঁ 75। এইটো মাইনাছত আছিলে, এইটো প্লাছ আছিলে, সেইকাৰণে দুইটাৰ পৰা মাইনাছ কৰা হ'ল দেই। প্লাছ কৰা নহয়, এইটো মাইনাছ কৰিব লাগিব কাৰণ এটাৰ আগত প্লাছ আছে আৰু এটাৰ আগত মাইনাছ আছে। গতিকে প্লাছে মাইনাছে মাইনাছ হ'ব। গতিকে এইটোৰ পৰা এইটো মাইনাছ কৰিব লাগিব। মাইনাছ কৰিলে পাই যাম 75। গতিকে ছিগমা FI 75 পাই গ'লোঁ। এতিয়া ছিগমা FI উলিয়াব লাগিব। ছিগমা FI বুলি পাতি ল'ম। ছিগমা FI ইয়াত যিমানবিলাক FI দিয়া আছে গোটেই FI বিলাক যোগ কৰি দিম। এতিয়া ছিগমা FI পাই যাম। গোটেইবিলাক যদি যোগ কৰোঁ তেনেহ'লে পাই যাম 400। গতিকে এই গোটেইবিলাক যোগ কৰিলে 400 পাই যাম। গতিকে সূত্ৰত দিয়া গোটেইকেইটা ওলাই গ'ল। এতিয়া মানকেইটা বহালে মাধ্যটো ওলাই যাব। তাৰপিছত এতেকে মাধ্য ইকুৱেল A প্লাছ ছিগমা FI ডিভাইডেড বাই ছিগমা FI। সূত্ৰটো মতে পাতি ল'ম। চ' A মানটো বহাই দিম। A মানটো আমি পাইছিলোঁ XI যোনটোৰ মাজৰ সেইটো হ'ব A 57 প্লাছ ছিগমা FI মানে হ'ল 75। উলিয়াই থৈ দিছোঁ FI বিলাক যোগ কৰি 75টো পাই গ'লোঁ। তাৰপিছত ছিগমা FI মানে হ'ল যিমানবিলাক FI আছে গোটেইবিলাক যোগফল, সেইটো উলিয়াই থৈ দিছোঁ 400। গতিকে ইয়াতে 400 লিখি দিম। তাৰপিছত এইটো হৰণ কৰি দিব লাগিব। হৰণ কৰিবলৈ হ'লে এইটো কাটাকুটি কৰিব লাগিব প্ৰথমে। এইটো যদি আমি 5ৰে কাটি দিওঁ তেনেহ'লে এইটো হৈ যাব 15 আৰু এইটো 5ৰে কাটি দিওঁ যদি তেনেহ'লে হৈ যাব 80 হৈ যাব। গতিকে এইটো 5ৰে কাটিলে 15 হৈ গ'ল, এইটো 5ৰে কাটিলে 80 হৈ গ'ল। তাৰপিছত এইটোক আকৌ 5ৰে কাটিলে 3 হৈ যাব। পিছত এইটোক 5ৰে কাটিলে হৈ যাব 16। গতিকে এইটো 5ৰে কাটি পেলাই ওলাই গ'ল 57 প্লাছ 3/16। 57 প্লাছ 16ক এতিয়া 3ৰে হৰণ কৰিব লাগিব। গতিকে হৰণটো কৰি দিওঁ ইয়াতে। এনেকৈ আচডাল দি ল'ব বাৰু তোমালোকে, একো নহয়। 16 আৰু 3। গতিকে হৰণ কৰিবলৈ হ'লে ইয়াত প্ৰথমে 16টো ডাঙৰ 3তকৈ, গতিকে পইণ্ট এটা দিলোঁ, পইণ্ট দি পেলাই 0 এটা দিলোঁ। তাৰপিছত 16 1 16 এগুণ 16 পাতিলোঁ। তাৰপিছত 30 আছে আৰু 16, 30ৰ পৰা যদি 16টো মাইনাছ কৰি দিওঁ তেনেহ'লে হৈ যাব 14। তাৰপিছত 16টো 14তকৈ ডাঙৰ কিন্তু পইণ্ট আছে, গতিকে ইয়াতে 0 এটা হৈ যাব। তাৰপিছত 16 যদি 8 গুণ দি দিওঁ 16 8 গুণ হৈ যাব 128। তাৰপিছত 140 বা 128 মাইনাছ কৰিলে হ'ব 12 হৈ যাব। তাৰপিছত 16টো ডাঙৰ কাৰণে ইয়াত পইণ্ট আছে কাৰণে ইয়াতে 0 এটা হৈ যাব। তাৰপিছত 16ক যদি 7 ইনটু কৰি দিওঁ তেনেহ'লে হৈ যাব 112, 112 হৈ যাব। তাৰপিছত 120ৰ পৰা 112 যদি মাইনাছ কৰোঁ তেনেহ'লে হৈ যাব 8 হৈ যাব। তাৰপিছত এইটো পইণ্ট আছে কাৰণে 0। তাৰপিছত 16 5 গুণ 80। গতিকে হৰণটো ওলাই গ'ল। এইটো আগতে 0 এটা হ'ব দেই। 0.1857। গতিকে 16ৰে 3ক হৰণ কৰিলে হৈ যাব 0.1875। গতিকে এতিয়া 57 আছে আৰু 0.1875 আছে। গতিকে এইটো যদি যোগ কৰোঁ 57.1857। গতিকে এইটোৱে হ'ব এনচাৰ।
গতিকে প্লাছ হৰণ কৰি পেলাই এনচাৰটো ওলাই গ'ল, কিন্তু কিতাপত যোনটো এনচাৰ দিয়া আছে সেইটো দিয়া আছে 57.19। কিতাপত এইবুলি দিয়া আছে 57.19। এইটো লিখিলেও হ'ব, 57.1875 লিখিলেও হ'ব, নহ'লে 57.19 লিখিলেও হ'ব। কাৰণ এইটো এইকাৰণে কৰিছে, এইটো 8ৰ পিছত এইকেইটা বহুতকেইটা সংখ্যা আছে, গতিকে এইটো যেতিয়া 5তকৈ ডাঙৰ হয়, যোনটো এই ছেকেণ্ডৰ সংখ্যা সেইটো যেতিয়া 5তকৈ যদি ডাঙৰ হয়, তেনেহ'লে তাৰ ডাঙৰ সংখ্যাটো লিখি পেলাই পিছৰখিনি নিলিখে আৰু। গতিকে এইটো 5তকৈ ডাঙৰ 8টো, গতিকে ইয়াৰ পিছৰ সংখ্যাটো 9, গতিকে এনেকৈ 9 লিখি পেলাই থৈ দিলে, পিছৰখিনি নিলিখিলে। গতিকে এইটো এনেকৈও লিখিলেও হ'ব, এনেকৈ লিখিলেও হ'ব, যিকোনো এটাত কৰিলেও হ'ব। আৰু এনেকৈ এনচাৰটো ওলাই গ'ল। যিকোনো এটা পদ্ধতিত কৰিলেও হ'ব, এইটো প্ৰত্যক্ষ পদ্ধতিটো হ'ব, আৰু বিবেচিত মাধ্যমটো কৰিলোঁ, এইটো ধাপ বিচ্যুতিটো হ'ব। তিনিটাত কৰিলে এনচাৰটো একে ওলাব, কিন্তু যোনটো প্ৰত্যক্ষ পদ্ধতি, সেই প্ৰত্যক্ষ পদ্ধতিটো মানে বেছি কেলকুলেশ্যন কৰিব লাগে অলপ, গতিকে অলপ সময়ৰ লষ্ট হয়। গতিকে এইটোৱে মানে বিবেচিত মাধ্য আৰু ধাপ বিচ্যুতি এই দুটাতে মানে কৰিব লাগে, এতিয়া কম সময়ৰ ভিতৰতে ওলাই যায়। গতিকে এইবিলাক FI, XI আৰু DA এইবিলাক যদি বুজিবলৈ অসুবিধা হৈছে, আগৰ যোনবিলাক ভিডিঅ' আছিলে তাত ভালকৈ বুজাই দিছোঁ, সেইবিলাক চাই ল'বা। গতিকে আজি ইমানেই। ইয়াৰ পিছৰ কুৱেশ্যনটো কৰিম। ভিডিঅ'টো ভাল পালে লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।